অৱশেষত বিগত ৪২ দিনে মৃত্যুৰ সৈতে যুঁজত হাৰ মানিলে কমেডি কিং হিচাপে বিখ্যাত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱে। বুধবাৰে নতুন দিল্লী এইমছত চিকিৎসাধীন অৱস্থাৰ শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় কমেডিয়ানগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৮ বছৰ। উল্লেখ্য যে জিমত ব্যায়াম কৰি থকা অৱস্থাত বিগত ১০ আগষ্টত বুকুত প্ৰচণ্ড বিষ অনুভৱ কৰাৰ পিছতে তেওঁক নতুন দিল্লী এইমছত ভৰ্তি কৰোৱা হৈছিল। উল্লেখ্য যে জিমত ব্যায়ামৰ সময়ত বুকুত বিষৰ অনুভৱ হোৱাৰ পিছত তেওঁক নতুন দিল্লীস্থ এইমছত ভৰ্তি কৰোৱা হৈছিল। কিন্তু ইয়াৰ পিছতে তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। অৱশেষত সুদীৰ্ঘ ৪২ দিনে চিকিৎসাধীন হৈ থকা ৰাজু শ্ৰীবাস্তৱে বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে। এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৰাজু শ্ৰীবাস্তৱৰ পৰিয়ালৰ লোকে। উত্তৰ প্ৰদেশৰ কানপুৰত ২৫ ডিচেম্বৰ ১৯৬৩ জন্মগ্ৰহণ কৰা ৰাজু শ্ৰীবাস্তৱে কমেডি অভিনয়ৰ উপৰিও ৰাজনীতিৰ ক্ষেত্ৰখনতো সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে তেওঁ ষ্টেণ্ড আপ কমেডি শ্ব'ত গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জৰ জৰিয়তে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইংৰাজী ২০০৫ চনত দেশজুৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল এই অনুষ্ঠানে। এই সফলতাৰ পিছতে তেওঁ দেশজুৰি গজুধৰ নামেৰেও জনপ্ৰিয় হৈছিল। ইয়াৰ উপৰি তেওঁ হিন্দী চলচ্চিত্ৰ মেনে প্যাৰ কিয়া, বাজিগৰ, বোম্বাই টু গোৱা ৰিমেক আৰু আমদানি অঠানি খৰচা ৰুপৈয়াত অভিনয় কৰিছিল। তেওঁ বিগ বছ ছিজন ৩ত অন্যতম প্ৰতিযোগী আছিল। তেওঁ উত্তৰ প্ৰদেশৰ চলচ্চিত্ৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ আছিল।